হেল্ল' এভৰিৱান, এইবাৰ ঘৰলৈ যাওঁতে পৰ্ক কেনেকৈ খালোঁনো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু পৰ্ক যিহেতু সকলোৰে ফেভৰেট হয়, নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। ধুনীয়াকৈ বইল কৰি ল'লোঁ। এনেকৈ বইল কৰি লোৱাৰ পাছতে এনেকৈ মই নিমখ আৰু হালধি দি মই পৰ্কখিনি মেৰিনেট কৰি ল'লোঁ। তাৰপিছত এটা ষ্টিকত ধুনীয়াকৈ এনেকৈ লগাই ল'লোঁ। যিহেতু গুৱাহাটীত পৰ্ক তেনেকৈ ভাল পোৱা নাযায়, চ' মানে ঘৰলৈ গ'লে পৰ্ক এদিন হ'লেও খাম, মানে এইটো একদম মানে মেণ্ডেটৰী আৰু। তাৰ পাছতে এইয়া জুইত এনেকৈ ধুনীয়াকৈ ঘূৰাই মই পৰ্কখিনি স্মক কৰি ল'লোঁ, ধুনীয়াকৈ পুৰি ল'লোঁ। এয়া পুৰাৰ পাছত লুকচটো দেখা পাইছেনে, কি ধুনীয়া মানে কৈছোঁ। তাৰপিছতে দিছোঁ এটা বিলাহী, দেখা পাইছেনে, বিলাহীটো অলপমান কেঁচা টাইপৰ বিলাহী পুৰিব লাগে, যিটো বহুত বেছি সিজাই দিব নালাগে, মানে সিজোৱাকৈ পুৰিব নালাগে। অলপমান হাফকৈ পুৰি কিনে ধুনীয়াকৈ সৰু সৰুকৈ কাটি পিঁয়াজ, জলকীয়া আৰু আদা এনেকৈ দি পৰ্কখিনিৰ লগত মিক্স কৰি ল'লোঁ। তাৰপাছত দেখিছেনে ইয়াৰ একদম দেখিবলৈ লুকচটো কিমান বেছি মানে ধুনীয়া, মানে যিমান ধুনীয়া লাগিছে দেখিবলৈ তাতছে বেছি টেষ্টি আছিল। এবাৰ ট্ৰাই কৰি চাব।